এই ভিডিঅ'টো পাৰ্ট 2 ভিডিঅ' হয় আৰু ইয়াৰে পাৰ্ট 1 টো মই এই ভিডিঅ'টোৰে ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিওঁ, আপোনালোকে চাব পাৰিব। বহাগ মাহৰ 1 তাৰিখে আমি আটাই গৈছিলোঁ আগিয়াঠুৰি গণেশ মন্দিৰত সেৱা কৰিবলৈ, আৰু তাৰ ওচৰতে আছিলে শৰাইঘাট ৰণ উদ্যানখন পাৰ্কখন, আৰু সেই পাৰ্কখনত গৈছিলোঁ। আৰু সেই পাৰ্কখনত কিছু মুহূৰ্ত মই মোৰ কেমেৰাত বন্দী কৰি লৈছিলোঁ আৰু তাৰে এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো এই ভিডিঅ'টোত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাই নিশ্চয় ভাল পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু লগতে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেওঁলোকে এবাৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি আপোনালোকে ইনষ্টাগ্ৰাম চাই ভাল পায় তেতিয়াহ'লে এবাৰ ইনষ্টাগ্ৰামত গৈও মোক ফ'ল' কৰি দিব পাৰে, তাতে কাবেৰী ভট্টাচাৰ্যা বুলি আছোঁ। আৰু তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তেতিয়াহ'লে আহক ভিতৰলৈ সোমাই যাওঁ। ইয়াতে আগতে বহুত বছৰ আগতে আহিছিলোঁ এবাৰ, তাৰপিছত আৰু অহা হোৱা নাই। আৰু তেতিয়া অৱশ্যে মোৰ চেনেলটোও নাছিল, আৰু এতিয়া সেইকাৰণে আহিলোঁ যেতিয়া ইয়াৰে ভিডিঅ'খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এয়া শৰাইঘাট ৰণ উদ্যানখনত দেখুৱাইছে সেই সময়ৰ শৰাইঘাট ৰণখন কেনেকৈ কৰিছিলে লাচিত বৰফুকনে, তেওঁৰ সৈন্য সামন্তলৈ মোগলক কেনেকৈ পৰাস্ত কৰিছিলে, সেই তাৰে এটি দৃশ্য ইয়াতে দেখুৱাইছে, যাতে জীৱন্ত ৰূপ দেখুৱাৰ কাৰণে চেষ্টা কৰিছে। এইবোৰ মূৰ্তি বনাইছে, আৰু সেই সময়ত কেনেদৰে যুদ্ধ কৰিবৰ কাৰণে সাজু হৈছিলে সেই সময়ৰ সৈনিকসকলে, তাকে দেখুৱাৰ কাৰণে এই উদ্যানখনৰ জৰিয়তে দেখুৱাইছে। আৰু এইখন ব্ৰহ্মপুত্ৰ নৈৰ ওচৰতে হয়। আৰু এইফালে ফটোশ্বুট হৈ আছে, বাপেকে জীয়েকৰ ফটো উঠাই আছে। বহুত দিনৰ মূৰত ৰ'দটো ওলাইছে, তো বহুত ৰ'দ পৰিছে, ইমান ৰ'দ ইয়াতে, বহুত ৰ'দ পৰিছে। অকণমান ভুগি লওঁ, আহা ভাই, কেনেকুৱা ৰ'দ, ইমান দিন বৰষুণ আৰু আজি পুৰা ৰ'দ। মই এতিয়া ইয়াতে আমি ওপৰত আছোঁ, আৰু ইফালে চিৰি আছে, এতিয়া চিৰিৰে তলত নামি যাম। আৰু সেইফালেও যাওঁ পাৰ্কখনত। বাবু ক'ত? বাবু আছে সেই তাতে, ভয়ে লাগে কোনফালে যাই থাকে কোনফালে গমেই নাপায়। আৰু মই ইয়াতে এটা শিল এটা আছে, ওখ শিল এটা, বাবুক কৰিছে মা নাযাবা পৰি যাবা, নপৰোঁ মই। তুমি নাহিবা, তুমিহে পৰি যাবা। আৰু সেইফালে আছে ব্ৰহ্মপুত্ৰ নৈখন, কি ধুনীয়া লগা হৈছে, কিন্তু ৰ'দটো অলপ বেছি আছে। ৰ'দটো যদি অলপ কম থাকিলে হয় তেতিয়াহ'লে আৰু ভাল লাগিলে হয়, কিন্তু ৰ'দটো বহুত। চাওঁ বাবু। আৰু ইয়াতে আহি দেখিলোঁ বাবুৱে খুব ধুনীয়াকৈ চেলফি লৈ আছে,
আৰু সি গম পোৱা নাই মই যে তাৰ ভিডিঅ' কৰি আছোঁ, গম পালে সি লাজ কৰিলে হয়। বাপৰে বাপ, বেলেগ 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 দেই বাবু। আৰু এইবাৰ প্ৰিয়াই উঠিলে গছত। কি গছত উঠা ছোৱালী, ভয় লগা নাই? লাগিছে স্লিপ কৰিব দিবা ভৰিত। আৰু এই গছডাল হৈছে চম্পা গছ, চম্পা ফুলৰ গছ, আৰু খুব ধুনীয়াকৈ চম্পা ফুলো বহুত ফুলি আছে। আৰু এইফালে আমাৰ ডাঙৰীয়াই উঠি গ'ল গছতে, বা গছৰ পৰা ফটোশ্বুট। আৰু এইফালে কেমেৰামেন প্ৰিয়া। আৰু আজি ৰ'দটো বহুত চোকা যে বহুত ভাগৰ লাগিছে, আৰু সেই পাহাৰ আপ ডাউন যে উঠোতে মেলোতে ভাগৰ লাগিব। চিধা গাড়ী, ইমান পানী পিয়া লাগিছে, পানী খাব লাগিব, পানী ঠাণ্ডা পানী কৰবাত। এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। তাতে কিছু ফটো উঠিছিলোঁ আৰু ভাবিলোঁ সেই ফটোখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেই গতিকে কিছু ফটো ইয়াতে দি দিলোঁ, লগতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। টাটা, বাই বাই, গুড নাইট। আপোনালোকে চাই থকাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আকৌ এদিন লগ পাম নতুন ভিডিঅ'ৰ সৈতে। সি তেতিয়াৰ পৰা তাক কৈ আছে ফটো উঠাই দিব লাগে, ফটো উঠাই ল'ব দিব লাগে, দি আছোঁ ৰ'বা। আচ্ছা, মই এইখিনিত থাকিব লাগিব, এইখিনিৰ পৰা। অ'কে।